আজি আমি প্ৰায় 4.5 মাহৰ মূৰত ওলাইছোঁ বাহিৰলৈ ঘৰৰ পৰা আৰু মোৰ প্ৰায় কেইবাটাও ৰেকৰ্ডিং আছিলে পেণ্ডিং হৈ আজি ভাবিছোঁ কৰিম প্ৰায় 3টামান গান সো একদম এক্সাইটেড হৈ আছোঁ আৰু আমি যাম এটা ষ্টুডিঅ' য'ত আমাৰ অসমীয়া মানুহ আছে আৰু আমি সবে একেলগে গান গাম আৰু খানাও খাম তালৈকো লৈ যাম আপোনালোকক ঠিক আছে ওকে ইমান দিনৰ মূৰত যে দেখিছোঁ ইমান ধুনীয়া লাগিছে নহয় গছবোৰো ধুনীয়াকৈ ফুলি গ'ল বাৰিষাৰ কাৰণে So here today, ইমান দিন ঘৰৰ পৰা ওলোৱা নাই ৰাস্তাই পাহৰি এইটো নহয় নেকি হয় হয় ইমান প্লেইন নাছিলে ইফালৰ পৰা লাহে নধৰিবা নমস্কাৰ আপুনি কি খবৰ তোমাৰ কি খবৰ এই আমাৰ বাবু দেই এই আমাৰ টিকলি হাই কৈ দিয়া তেতিয়াহ'লে আজি পুৰা অসমীয়া পাৰ্টি চিকেন আৰু গাহৰি হয়নে হৰা চব্জি আনিবলৈ মোক কোৱালে হৈছিলে দেখোন গৃহস্থ পিছত নমস্কাৰ গৃহস্থ পিছত আৰু আলহী আগত কিয় চব্জি আনিব মোক কৰিব লাগিছিলে মই লৈ আহিলোহেঁতেন ন আগতে নহয় আনিছোৱে তেতিয়া এইটো কি লৈ আহিলা আচ্ছা আজি আমাৰ ষ্টুডিঅ' অপেনিং আজি আমাৰ ষ্টুডিঅ'ত ফাৰ্ষ্ট আমাৰ কাম আৰম্ভ হ'ব মামুৰ নতুন ষ্টুডিঅ' হোম ষ্টুডিঅ' অঁ সেইটো কিন্তু মানিব লাগিব দেই গোটেই ষ্টুডিঅ'টো নিজেই বনাইছে আৰু একেলগে সোমাম শিখাও ওলাম অঁ বিলকুল ঠিক আছে শিখাই হাই এটা কৈ দিয়া বাছ অঁ বঢ়িয়া এই ঘৰৰ গৰাকী চলো চাই ৰেডি আছে মামুৱে লৈ যাব আমাক ব'লা চিনাকি লকডাউনত থাকি পেলাই এয়াই কৰিলো আৰু সঁচাকে নিজে নিজে সিহঁতি ঘৰতে বনালে বহুত বেছি ধুনীয়া এটা লিংকটো আছে দি দিম পিছত অঁ ষ্টুডিঅ'টো কেনেকৈ বনালে তাৰ লিংকটো আমি শ্বেয়াৰ কৰিম আৰু ইমান ধুনীয়াকৈ অকল শিখা আৰু মামুৱে মিলি এইখিনি কাম কৰিছে ভাই ধেমালি কথা নহয় দেই যোৱা মাইকটো চল যোৱা বঢ়িয়া হাইট চাইট চব ঠিক আছে ন চ' ইয়াত এটা
এইটোৱে ভাল লগা কথা যে ওচৰতে অসমীয়া ল'ৰা এটা নিজৰ এতিয়া হোম ষ্টুডিঅ' হ'ল আৰু আমাৰ কাৰণে বহুত ভাল হ'ল। আৰু এইটো আমি চবে লগে ভাগি লগে কাম চাম কৰিম আৰু তাকে এতিয়া মামুৱে কিবা দুআষাৰ কৈ দিয়া ষ্টুডিঅ'টো কেনেকে বনালা, কিমান টাইম লাগিলে বনাওঁতে, আৰু আৰু কি কি তুমি ক'বা পৰা ষ্টাডি কৰিলা নে নিজে জানা? ষ্টুডিঅ' বনোৱা প্লেনটো বহুত আগৰ পৰাই আছিলে, 5 বছৰমান আগৰ পৰাই আছিলে। ৰিচাৰ্চ কৰি আছিলোঁ কেনেকৈ ষ্টুডিঅ' বনায়, কি বনায়, হোম ষ্টুডিঅ' আৰু ওপৰত বনোৱা প্লেন আছিলে। তাৰপিছত লকডাউন হ'ল, তাৰপিছত ভাবিছোঁ লকডাউনত থাকি আমনি লাগিলে কি কৰোঁ, এইটোৱে এক্সপেৰিমেণ্ট কৰোঁ বুলি আমি দুটাই ইণ্টেৰিয়ৰ ডিজাইনিং গোটেই শিকাই কৰিলে, কি লাইট লাগিব, কি কালাৰ কম্বিনেশ্যন লাগিব, টেকনিকেলি মই সেইখিনি কৰিলোঁ আৰু কেনেকে বনালো সেইটো লিংকটো ৰূপকদাই দি দিম বুলি কৈছে। লিংকটো আমি শ্বেয়াৰ কৰিম। কোনোবাই বনাব বিচাৰে সেই লিংকটো চাই পেলাই ইজিলি বনাব পাৰিব ঘৰত আৰু কম খৰচত। কিবা ছাজেশ্যন লাগিলে ইউ আৰ অলৱেজ দেয়াৰ। আজি ষ্টুডিঅ'ৰ ফাৰ্ষ্ট ৰেকৰ্ডিং ৰঞ্জন বড়োৰ হ'ব। খুব ধুনীয়া গাই, সকলোৱে জানে। ৰূপক দাক ইমান বঢ়িয়া মিউজিকৰ অলৰেডি ছেশ্যন খোলা আছে। ৰূপক দাই বঢ়িয়াকৈ এৰেঞ্জ কৰি আনিছে। আজি আমি মোৰ ষ্টুডিঅ'ত প্ৰথম ৰেকৰ্ড কৰিম আজি ৰঞ্জন বড়োক, মানে ফিটা কাটিম। সেইকাৰণে আমি খাবলৈ কেক আনিছোঁ। ডাঙৰ কেক এটা আছে আমাৰ হাতত। আচলতে কেনেকৈ কাটিম মই ভাবিয়ে পোৱা নাই। সেইকাৰণে ভাবিছোঁ নাই গানটো পোৱাৰ আগতে আমি ধুনীয়াকৈ আমি কেকক অত্যাচাৰ নকৰো, গতিকে আমি সৰু কেক এটাকে লৈ আহিছো। বেছি কেক ডাঙৰ কেক এটা অত্যাচাৰ কৰি লাভ নাই, নিয়ম হ'ব লাগে বাছ অপেনিঙৰ। সৰু কেকটো আনিছো, সেইকাৰণে কাটি পেলাই আমি এইটো আৰম্ভ কৰিম। ঠিক আছে, মামুৱে কাটা, চিকাক মাতি দিম। চিকাক মাতা। এইটো আমাৰ জুনিয়ৰ মিউজিচিয়ান। হেল্ল' কোৱা। নমস্কাৰ। বহুত নমস্কাৰ কোৱা। এফালে হেল্ল' কোৱা। ভেৰি গুড। এই গোটেই ইণ্টেৰিয়ৰ ডিজাইনখিনি শিখাই গোটেইখিনি কৰিছে। শিখা মানে বহুত টেলেণ্টেড আৰু খুব ভাল ডান্সাৰ আৰু কোৰিঅ'গ্ৰাফ, ফ'ক টুইষ্টৰ অ'নাৰ। ফ'ক টুইষ্ট কি শিখা কৈ দিয়াচোন। ফ'ক টুইষ্ট ফ'কটুইষ্ট একচুৱেলি এটা ইনিচিয়েটিভ হয়, এটা প্লেটফৰ্ম হয়, যাৰ থ্ৰুদি অসমৰ ধুবুৰী বা আপোনাৰ শুৱালকুছিৰ যোনবিলাক আমাৰ ভিউৱাৰ্ছ আছে, যাৰ তাত ইমানখিনি মানে নিজৰ কাপোৰখিনিক বিশ্ব পৰ্যায়ত লৈ যোৱাৰ মানে নিজৰ এটা সেয়া নাই, যদি ক'লে তেনেকুৱা ধৰণৰ এটা প্লেটফৰ্ম নাই যাৰ থ্ৰুদি তেওঁলোকে দিব পাৰে। তেওঁলোকক সহায় কৰোঁ মোৰ প্লেটফৰ্মৰ থ্ৰুদি নিজৰ ডিজাইনছবিলাক মানুহৰ তালৈ লৈ যাবলৈ। তেওঁলোকক মই কাপোৰ ডিজাইন কৰাত হেল্প কৰোঁ, কাৰণ তেওঁলোক হ'ল বোৱনীসকল। তেওঁলোক আজিৰ মানে কি আৰু যোনটো এতিয়া কাৰেণ্টলি চলি থকা ট্ৰেণ্ডৰ বিষয়ে নাজানে, তেওঁলোকক হেল্প কৰোঁ সেই ট্ৰেণ্ডটো ফ'ল' কৰিবলৈ, কালাৰ কম্বিনেশ্যন আৰু তেওঁলোকৰ ডিজাইনখিনি কৰাত সহায় কৰোঁ। আৰু তেওঁলোকে নিজৰ কাপোৰখিনি উইদাউট এনি ব্ৰকাৰ ফিজৰ নোহোৱাকৈ তেওঁলোকে বিক্ৰী কৰিব পাৰে। দ্য হোল প্ৰফিট উইল ডাইৰেক্টলি গো টু দেম। গ্ৰেট। খুব ধুনীয়া আৰু পেজটো আছে, আমি পেজটোৰ লিংকটো দি দিম, এইটো চাব পাৰিব। ঠিক আছে, ধুনীয়া ধুনীয়া কাপোৰ আছে। চলো কাম আৰম্ভ কৰোঁ এতিয়া ন। আমি এতিয়া কেক কাটো। কাটিব লৈছোঁ। কেকটো কাটিম। বুন্দাদাই ধৰে। Congratulations to Nidal, Sikha, Nia, Sabake. ষ্টুডিঅ'টোৰ নাম আৰ ষ্ট্ৰিং ষ্টুডিঅ'। ষ্টুডিঅ'টোৰ নাম হ'ল Keep shining, keep going. ভাল কাম পোৱা, ভাল কাম কৰি যোৱা। আৰ ষ্ট্ৰিং ষ্টুডিঅ' মৃদুলৰ গুৰুৰ নামত ৰখা হৈছে ৰঞ্জীৱ দাস ন। ৰঞ্জিত দাস, তেখেতৰ কাৰণে মই যিমানখিনি কৰিছোঁ তেখেতৰ কাৰণে কৰিছোঁ। ষ্টুডিঅ'টো ডেডিকেটেড টু মাই গুৰু ৰঞ্জিত দাস। ৰঞ্জিত দাস। রাঙ্গলি রাঙ্গলি বেলিতে হাজু হল মেলানি মাগি বলে অজানা অসিনা বেগেরে সোলে মুরহিয়াকে মনে মনে অজানা অসিনা বেগেরে সোলে মুরহিয়াকে মনে মনে অজানা অসিনা বেগেরে সোলে মুরহিয়াকে মনে মনে অজানা অসিনা বেগেরে সোলে
কিন্তু বঢ়িয়া মাংস আনিছে এইফালে চিকেন এতিয়া এইটো আপোনাৰ চিকেন অকণমান জ্বলিলে আৰু মেইন বস্তু এইটোহে আচলতে মেইন বস্তু এইটো মোৰতো জিভাৰ পানী পৰি আছে Grandma shark doo 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 doo. Grandma shark doo 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 doo. Grandma shark doo 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 doo. Actually, আজি আমি দুটা গান ৰেকৰ্ডিং কৰিলো আঢ়ৈটা আচলতে এটা আধা আৰু এটা গান হ'ল বহুত ভাল লাগিলে গোটেই দিনটোৱে গ'ল আজি ইয়াতে খাই বৈ ফূৰ্তি কৰি ফুৰিবলৈও গ'লো মাজতে ফুৰিব গাড়ীৰ ৱাইপাৰ লগালে গাড়ী ৱাইপাৰ তাৰপিছত কি আছিলে আৰু আমি এতিয়া বহুত বহুত লেকচাৰ দিলো কি কৈছে দুধৰ মেল পাতিলো আমি নহয় বিয়নী মে বহুত চব হৈ গ'ল আজি একেবাৰতে একদম দিল খুচ চাম আজি 5 মাহৰ পিছত ব'লা আমি গৈ থাকোঁ এতিয়া বাই বাই